Hello everyone, welcome to my YouTube channel Concept Board. আৰু আজি আমি এই ভিডিঅ'টোত CTETৰ কাৰণে CDPৰ যিখিনি সিলেবাস আছে তাৰে কমপ্লিট ইভালুৱেশ্যন তাৰে কমপ্লিট ডাইছেকশ্যন ক'ৰ পৰা কেনেকৈ কি বস্তু আহে সেইটো লৈ আমি ডিছকাছ কৰিম। চ' ভিডিঅ'টো লাষ্টলৈকে ডেফিনেটলি চাই থাকিব। চ' গাইছ এইটো হৈছে আমাৰ CDP সিলেবাছ আপোনালোকে দেখিব পাইছে। এতিয়া মই টপিক ৱাইজ বেলেগকৈ লিখি আপোনালোকক বুজাম। চ' প্ৰথমতে আছে কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইজ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং, তাৰপিছত আছে প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট, আৰু থাৰ্ডত আছে ইনফ্লুৱেঞ্চ অফ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। গতিকে গোটেইকেইটা এটাৰ লগত কি হৈ আছে, ৰিলেটেড হৈ আছে। চ' কনচেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইজ ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং, এইটো বাছ ডেভেলপমেণ্টৰ কনচেপ্টটো পঢ়িব আৰু ৰিলেশ্যনশ্বিপ উইথ লাৰ্ণিং তাৰে লগত কি আছে ৰিলেশ্যনশ্বিপ তাৰ বিষয়ে অকণমান পঢ়িলে হ'ল। কিন্তু প্ৰিন্সিপলছ অফ ডেভেলপমেণ্টৰ পৰা প্ৰত্যেকবাৰে কুৱেশ্যন আহে, এটা হ'লেও কুৱেশ্যন থাকে। গতিকে প্ৰিন্সিপলছ অফ ডেভেলপমেণ্টটো অলপ ভালকৈ পঢ়িব। তাৰপিছত আছে ইনফ্লুৱেঞ্চ অফ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, ইয়াৰ পৰাও কুৱেশ্যন আমি দেখিব পাওঁ হেৰিডিটি আৰু এনভাইৰনমেণ্টে কেনেকৈ ডেভেলপমেণ্টৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে এই তিনিটা খুব ইম্পৰ্টেণ্ট টপিক, ভালকৈ চাব। স্পেচিয়েলি প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট গোটেইখিনি ভালকৈ চাই ল'ব। চ' এতিয়া আমি নেক্সট টপিকবিলাক চাওঁ। চ' টপিকটোৰ নাম হৈছে ছ'চিয়েলাইজেশ্যন। গতিকে ছ'চিয়েলাইজেশ্যন টপিকটো এবাৰ আপোনালোকে ভালকৈ পঢ়িব। ছ'চিয়েলাইজেশ্যনৰ পৰা কেতিয়াবা কুৱেশ্যনছ দেখিবলৈ পোৱা যায়, কিন্তু ইমানো বেছি ইম্পৰ্টেণ্ট নহয়। কিন্তু ছ'চিয়েলাইজেশ্যনটো এবাৰ ভালকৈ পঢ়ি চাব, ডেফিনেটলি আপোনালোকে যদি চাই থয় আপোনালোকৰ কাৰণে ছেফ হয়। তাৰপিছত চবচে ইম্পৰ্টেণ্ট পিয়াগেট, কোলবাৰ্গ আৰু ভাইগটস্কি, এই তিনিটাৰ ওপৰৰ পৰা যিকোনো এটাৰ পৰা এটা হ'লেও কুৱেশ্যন থাকিবই। পিয়াগেট বা কোলবাৰ্গ বা ভাইগটস্কিৰ জন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট, কোলবাৰ্গৰ মৰেল ডেভেলপমেণ্ট, পিয়াগেটৰ যোনবিলাক ডেভেলপমেণ্টেল ষ্টেজেছৰ ওপৰত কোৱা হৈছে। গতিকে ইচ এণ্ড এভৰিথিং আপোনালোকে ভালকৈ চাব লাগিব। পিয়াগেট, কোলবাৰ্গ, ভাইগটস্কি এইকেইটাৰ ওপৰত কুৱেশ্যন থাকে আৰু তাৰ পৰা কুৱেশ্যন আহিবই, সেইটো মই ফিক্স কৰি ক'ব পাৰোঁ। তাৰপিছত নেক্সট আছে কনচেপ্ট অফ চাইল্ড চেণ্টাৰ্ডনেছ এণ্ড প্ৰগ্ৰেছিভ এডুকেশ্যন। চ' কনচেপ্ট অফ চাইল্ড চেণ্টাৰ্ডনেছ আৰু প্ৰগ্ৰেছিভ এডুকেশ্যন ইম্পৰ্টেণ্ট টপিক হয়, স্পেচিয়েলি চাইল্ড চেণ্টাৰ্ডনেছৰ ওপৰত ঘূৰাই পকাই হ'লেও কুৱেশ্যন দেখিবলৈ পোৱা যায়। আৰু প্ৰগ্ৰেছিভ এডুকেশ্যন এইটোও ইম্পৰ্টেণ্ট টপিক হয়। গতিকে এই দুটা একেলগে এবাৰ চাই ল'ব, তেতিয়াহ'লে আপোনালোকে ছেফ জ'নত থাকিব পাৰিব। চ' আমাৰ নেক্সট টপিকটো চাওঁ। চ' কি কৈছে ক্ৰিটিকেল পাৰ্চপেক্টিভ অফ কনষ্ট্ৰাকশ্যন অফ ইণ্টেলিজেঞ্চ, তাৰপিছত আছে মাল্টি ডাইমেনশ্যনেল ইণ্টেলিজেঞ্চ। গতিকে এইকেইটা হৈছে ইণ্টেলিজেঞ্চৰে ভাগ কিছুমান। চ' ইণ্টেলিজেঞ্চৰ ক্ৰিটিকেল পাৰ্চপেক্টিভটো কি, মানে যেতিয়া আমি ইণ্টেলিজেঞ্চ আমাৰ কনষ্ট্ৰাক্ট হয় তাত কি ক্ৰিটিকেল পাৰ্চপেক্টিভ থাকে সেইটো বিষয়ে আমি পঢ়িব লাগিব। মাল্টি ডাইমেনশ্যনেল ইণ্টেলিজেঞ্চ এটা কনচেপ্ট হয়, সেই কনচেপ্টটো আপোনালোকে পঢ়িব লাগিব। তাৰপিছত আছে লেংগুৱেজ এণ্ড থট। চ' ইণ্টেলিজেঞ্চৰ পৰা কুৱেশ্যন আহে, নাহা নহয়, আহে, কিন্তু লেংগুৱেজ এণ্ড থট এইটোৰ পৰা বহুত কুৱেশ্যন আহে, স্পেচিয়েলি পেপাৰ 1 LP ছেকশ্যনত লেংগুৱেজ এণ্ড থটৰ পৰা বহুত কুৱেশ্যন আমি দেখিবলৈ পোৱা যায়। চ' এইটো টপিক একদমেই মিছ নকৰিব, লেংগুৱেজ এণ্ড থট ভালকৈ পঢ়িব। তাৰপিছত আছে জেণ্ডাৰ এজ ছ'চিয়েল কনষ্ট্ৰাক্ট, ৰুলছ, বায়াছ এণ্ড এডুকেশ্যনেল প্ৰেক্টিছ। চ' ইয়াৰ পৰা একদম ডাইৰেক্ট কুৱেশ্যন পাব আপোনালোকে, ডাইৰেক্ট কুৱেশ্যন দিব জেণ্ডাৰ এজ ছ'চিয়েল কনষ্ট্ৰাক্ট কি হয়, ৰুলছ কি হয়। আমাৰ BEdৰ এখন পেপাৰেই আছে, চ' সেইখন পেপাৰ চাই ল'লে হ'ল। গতিকে সেইটো যদি ভালকৈ চায় তেতিয়াহ'লে এই টপিকটো টেকেল কৰিব পাৰিব। চ' ডাইৰেক্ট কুৱেশ্যন পাব, কিন্তু বাকী প্ৰিভিয়াছ টপিকছবিলাকত অলপ ডাইৰেক্ট কুৱেশ্যন কম থাকে, কিন্তু এইটো টপিকৰ পৰা ডাইৰেক্ট আপোনালোকে পাব জেণ্ডাৰ বায়াছনেছ, জেণ্ডাৰ ষ্টেৰিঅ'টাইপছ, ছ'চিয়েল কনষ্ট্ৰাক্ট, এডুকেশ্যনেল প্ৰেক্টিছ যিখিনি আছে গোটেইখিনি পাই যাব। গতিকে জেণ্ডাৰটো ভালকৈ চাব, বহুত স্ক'ৰিং টপিক হয়। তাৰপিছত আমাৰ নেক্সট টপিকটো চাওঁ, কি কৈছে। চ' ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এমং লাৰ্ণাৰ্ছ, আণ্ডাৰষ্টেণ্ডিং ডিফাৰেঞ্চেছ বেছড অন ডাইভাৰ্চিটি অফ লেংগুৱেজ, কাষ্ট, জেণ্ডাৰ, কমিউনিটি, ৰিলিজন। গতিকে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ কিহৰ ওপৰত বেছ কৰি আমি চাব লাগিব, লেংগুৱেজৰ ওপৰত, কাষ্টৰ ওপৰত, জেণ্ডাৰৰ ওপৰত, কমিউনিটি, ৰিলিজনৰ ওপৰত। গতিকে এজ এ হোল আমি ইণ্ডিভিজুৱেল ডিফাৰেঞ্চটো চাব লাগিব। থাকে ইয়াৰ পৰা কুৱেশ্যনছ থাকে, দেখিবলৈ পোৱা যায়। চ' ইম্পৰ্টেণ্ট টপিক হয়। চ' নেক্সট হৈছে ডিষ্টিংশ্যন বিটুইন এছেছমেণ্ট ফৰ লাৰ্ণিং এণ্ড এছেছমেণ্ট অফ লাৰ্ণিং। এই দুটা বহুত ইম্পৰ্টেণ্ট, এছেছমেণ্ট ফৰ লাৰ্ণিং আৰু এছেছমেণ্ট অফ লাৰ্ণিং, ঠিক আছে। তাৰপিছত আছে স্কুল বেছড এছেছমেণ্ট, তাৰপিছত আছে কণ্টিনিউৱাছ এণ্ড কম্প্ৰেহেনচিভ ইভালুৱেশ্যন। বাপৰে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, কণ্টিনিউৱাছ এণ্ড কম্প্ৰেহেনচিভ ইভালুৱেশ্যন। ইয়াৰ পৰা কুৱেশ্যনছ দেখিবলৈ পোৱা যায়। আৰু এছেছমেণ্ট ফৰ লাৰ্ণিং আৰু এছেছমেণ্ট অফ লাৰ্ণিঙৰ পৰাও কুৱেশ্যনছ দেখিবলৈ পোৱা যায়। তাৰপিছত নেক্সট টপিকটো ইমানো ইম্পৰ্টেণ্ট নহয়,
ইয়াৰ পৰা কুৱেশ্যনছ আহিছে যদিও ইমান বেছি ফ্ৰিকুৱেণ্টলি নাহে ফৰ্মুলেটিং এপ্ৰপ্ৰিয়েট কুৱেশ্যন ফৰ এছেছিং ৰেডিনেছ লেভেল অফ লাৰ্নাৰ্ছ মানে কুৱেশ্যনছ আমি কেনেকৈ ফৰ্মুলেট কৰিব পাৰোঁ লাৰ্নাৰ্ছৰ কাৰণে মানে যোনে শিকিব সিহঁতৰ কাৰণে আমি কুৱেশ্যনছ বা প্ৰশ্ন কেনেকৈ আমি ৰেডি কৰিব পাৰোঁ ফৰ ইনহেঞ্চিং লাৰ্ণিং এণ্ড ক্ৰিটিকেল থিংকিং ইন দ্য ক্লাছৰুম এণ্ড ফৰ এছেছিং লাৰ্নাৰ এচিভমেণ্ট তাৰমানে আমি টিচিং লাৰ্ণিং আৰু কেনেকৈ ভাল কৰিব পাৰোঁ ক্লাছৰুমত তাৰ বিষয়ে আমি সেই কনচেপ্টটো আমি জানিব লাগিব ক্ৰিটিকেল থিংকিং আমি কেনেকৈ আনিব পাৰোঁ ক্লাছৰুমত আৰু এছেছিং লাৰ্নাৰ এচিভমেণ্ট লাৰ্নাৰৰ যোনটো এচিভমেণ্ট সিহঁতৰ যোনটো ৰিজাল্ট হ'ব সেইটো কেনেকৈ আমি এছেছ কৰিব পাৰোঁ গতিকে সেইকেইটাৰ ওপৰতো আমাৰ কনচেপ্টখিনি ক্লিয়াৰ কৰি ৰাখিব লাগিব যদিও এইটো অলপ ইয়াৰ পৰা অকণমান কম কুৱেশ্যন আহে কিন্তু যেতিয়া দিয়ে ভালেখিনি দিয়ে গতিকে এই টপিকটোও ভালকৈ চাব চ' তাৰ নেক্সট টপিকটো হৈছে কনচেপ্ট অফ ইনক্লুচিভ এডুকেশ্যন এণ্ড আণ্ডাৰষ্টেণ্ডিং চিলড্ৰেন উইথ স্পেচিয়েল নীড ইয়াৰ পৰা 5 মাৰ্কছৰ কুৱেশ্যন থাকে চ' এড্ৰেছিং লাৰ্নাৰ্ছ ফ্ৰম ডাইভাৰ্ছ বেকগ্ৰাউণ্ড ইনক্লুডিং ডিছএডভান্টেজ এণ্ড ডেপ্ৰাইভড খুব ইম্পৰ্টেণ্ট তাৰমানে ডিছএডভান্টেজ আৰু ডেপ্ৰাইভড এনভাইৰনমেণ্টৰ পৰা যোনবিলাক ষ্টুডেণ্ট আহে সেইবিলাকৰ বিষয়ে আমি জানিব লাগিব যে কেনেকুৱা ধৰণৰ ছেকশ্যনৰ পৰা আহে সিহঁত কেনেকুৱা ধৰণৰ এনভাইৰনমেণ্টৰ পৰা কেনেকুৱা পৰিৱেশ থাকে চ' সেইটো জানিব লাগিব নেক্সট হৈছে এড্ৰেছিং দ্য নীডছ অফ চিলড্ৰেন উইথ লাৰ্ণিং ডিফিকাল্টিজ ইম্পেয়াৰমেণ্ট লাৰ্ণিং ডিফিকাল্টিজ চ' লাৰ্ণিং ডিফিকাল্টিজটো এটা খুব ইম্পৰ্টেণ্ট টপিক ইয়াত লাৰ্ণিং ডিফিকাল্টিজ যেনে ডিছলেক্সিয়া ডিছগ্ৰাফিয়া ডিছকেলকুলিয়া গতিকে সেইবিলাক আপোনালোকে ভালকৈ চাব লাগিব লাৰ্ণিং ডিফিকাল্টিজ ঠিক আছে লাৰ্ণিং ডিফিকাল্টিজৰ ওপৰত কুৱেশ্যন থাকে তাৰপিছত আছে ইম্পেয়াৰমেণ্ট আছে ইম্পেয়াৰমেণ্টৰ ওপৰত আছে কুৱেশ্যন থাকে কেতিয়াবা দেখিবলৈ চাব পাওঁ আৰু ইম্পেয়াৰমেণ্টৰ লগত আপোনালোকে চাব পাৰে ডিজেবিলিটি তাৰপিছত ফিজিকেলি হেণ্ডিকেপ্ড এইবিলাক আপোনালোকে ভালদৰে চাব লাগিব আৰু তাৰ লগতে আছে এড্ৰেছিং দ্য টেলেণ্টেড ক্ৰিয়েটিভ স্পেচিয়েলি এবল লাৰ্নাৰ্ছ চ' এইবিলাক এই টপিকটো গোটেইখিনি আমাৰ বি এডৰ যে এখন বুক আছে ইনক্লুশ্যন ইন এডুকেশ্যন সেই ইনক্লুশ্যন ইন এডুকেশ্যনত এই গোটেই টপিকখিনি আপোনালোকে পাই যাব গতিকে এইখিনিৰ কাৰণে 5 মাৰ্কৰ কাৰণে বি এডৰ যোনখন কিতাপ আছে ইনক্লুশ্যন ইন এডুকেশ্যন সেইখন ভালকৈ চাব ভালদৰে চাব ডেফিনেটলি কৈছোঁ তাৰ পৰা কমন পাই যাব আপোনালোকে ঠিক আছে চ' এতিয়া লাৰ্ণিং আৰু পেডাগজিৰ পৰা 10 মাৰ্কছ আহে চ' টপিকছবিলাক আমি চাওঁ প্ৰথম টপিকটো হৈছে হাউ চিলড্ৰেন থিংক এণ্ড লাৰ্ণ এণ্ড হাউ এণ্ড হোৱাই চিলড্ৰেন ফেইল টু এচিভ ছাকচেছ ইন স্কুল পাৰফৰ্মেঞ্চ মানে চিলড্ৰেনে কেনেকৈ লাৰ্ণিং কৰে থিংকিং কৰে প্লাছ সিহঁতে কেনেকৈ ফেইল হোৱাৰ কাৰণে সেই ৰিজনবিলাক কি হয় চ' সেইটো এটা টপিক হয় তাৰপিছত নেক্সট হৈছে বেচিক প্ৰচেছ অফ টিচিং এণ্ড লাৰ্ণিঙৰ যিখিনি প্ৰচেছ আছে সেইখিনি চাব লাগিব আহে ইয়াৰ পৰা কুৱেশ্যন চিলড্ৰেন ষ্ট্ৰেটেজিজ অফ লাৰ্ণিং কি ষ্ট্ৰেটেজিজ আমাক লাগিব টিচিং এপ্ৰ'চেছ এণ্ড ষ্ট্ৰেটেজিজ যোনখন আমাৰ বি এডৰ কিতাপ আছে সেইখন চালে হ'ল লাৰ্ণিং এজ ছ'চিয়েল এক্টিভিটি তো লাৰ্ণিঙক আমি কেনেকৈ ছ'চিয়েলি আমি কেনেকৈ আমি লাৰ্ণিং কৰিব পাৰোঁ বা লাৰ্ণিং কৰি কিনে আমাৰ ছ'চিয়েলি কি লাভ হয় ছ'চিয়েল কণ্টেক্সট অফ লাৰ্ণিং যোনটো মই এইমাত্ৰ ক'লোঁ যে আমি লাৰ্ণিং কৰিলে আমাৰ ছ'চিয়েল কণ্টেক্সটত আমাৰ কি লাভ হয় নেক্সট হৈছে চাইল্ড এজ এ প্ৰব্লেম ছলভাৰ এণ্ড এ চাইণ্টিফিক ইনভেষ্টিগেটৰ ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ পৰা কুৱেশ্যনছ দেখিবলৈ পোৱা যায় চ' প্ৰব্লেম ছলভাৰ হিচাপে চাইল্ড এটাৰ কি ৰোল আছে যে প্ৰব্লেম ছল্ভ অকল যে ক্লাছৰ ভিতৰতে প্ৰব্লেম ছল্ভ কৰিব সেইটো নহয় আৰু তাৰ ৱাইড ৰেঞ্জতো ভালেখিনি কনচেপ্ট আছে তাৰ লগতে চাইণ্টিফিক ইনভেষ্টিগেটৰ তাৰপিছত আছে অল্টাৰনেটিভ কনচেপশ্যন অফ লাৰ্ণিং ইন চিলড্ৰেন আণ্ডাৰষ্টেণ্ডিং চিলড্ৰেনছ এৰৰ চিলড্ৰেনে কি ভুল কৰে ঠিক আছে সেইবিলাক আমি আইডেণ্টিফাই কৰা যোনটো কনচেপ্ট আছে সেইটো জানিব লাগিব তাৰপিছত এজ ছিগনিফিকেণ্ট ষ্টেপ ইন দ্য লাৰ্ণিং প্ৰচেছ তাৰপিছত আছে কগনিশ্যন আৰু ইম'শ্যনছ এইটো ব্লুমৰ যোনটো টেক্সনমি আছে সেইটোৰ লগত ৰিলেটেড হয় কগনিশ্যন এণ্ড ইম'শ্যন চ' কগনিশ্যন আৰু ইম'শ্যন সেইটোৰ লগত ৰিলেট কৰি চালে হ'ল তাৰপিছত আছে মটিভেশ্যন এণ্ড লাৰ্ণিং ভেৰি ইম্পৰ্টেণ্ট টপিক মটিভেশ্যন দুই ধৰণৰ ইণ্ট্ৰেঞ্চিক এক্সট্ৰেঞ্চিক তাৰপিছত তাৰ কিছুমান থিয়ৰিজ আছে তাৰপিছত লাৰ্ণিং আছে লাৰ্ণিঙৰো কিছুমান থিয়ৰিজ পোৱা যায় সেইবিলাক চাব লাগিব তাৰপিছত আছে ফেক্টৰ কণ্ট্ৰিবিউটিং টু লাৰ্ণিং পাৰ্চনেল এণ্ড ইনভাইৰনমেণ্টেল তাৰমানে আমি যে লাৰ্ণিং পঢ়িম তাতে লাৰ্ণিং থিয়ৰিজো আমি পঢ়িব লাগিব লাৰ্ণিং থিয়ৰিজ কিছুমান আছে যেনে কনষ্ট্ৰাক্টিভিজিম আছে তাৰপিছত কানেকশ্যনিজিম আছে কণ্ডিশ্যনিং আছে তাৰপিছত তাৰে লগত ফেক্টৰ্ছ যোনবিলাক আছে এফেক্ট কৰে সেইখিনি আমি জানিব লাগিব সেই ফেক্টৰ্ছখিনি আমি পঢ়িব লাগিব তাৰপিছত আছে এড্ৰেছিং লাৰ্নাৰ্ছ ফ্ৰম ডাইভাৰ্ছ বেকগ্ৰাউণ্ড আৰু এই নেক্সট যিখিনি লাষ্টৰখিনি আছে এইখিনি আমি ইনক্লুচিভ এডুকেশ্যনতো আমি দেখিছোঁ চ' এইখিনি ইয়াতো আকৌ ইনক্লুড কৰা হৈছে চ' এইখিনিৰ কাৰণে মই কৈছিলোঁ যে ইনক্লুশ্যন ইন এডুকেশ্যন যোনখন কিতাপ আছে সেইখন আপোনালোকে যদি পঢ়ে এই লাষ্ট 3টা টপিক এড্ৰেছিং লাৰ্নাৰ তাৰপিছত এড্ৰেছিং দ্য নীডছ অফ চিলড্ৰেন আৰু এড্ৰেছিং দ্য টেলেণ্টেড ক্ৰিয়েটিভ স্পেচিয়েলি এবল চিলড্ৰেন এই 3টা হেডিং আপোনালোকে তাতে পাই যাব চ' গাইজ এইখিনিয়ে আছিলে CDPৰ যোনখিনি চিলেবাছ তাৰে ডাইছেকশ্যন আৰু তাৰে বিষয়ে কমপ্লিট চিলেবাছৰ এটা ইভালুৱেশ্যন গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং কনচেপ্ট বৰ্ড থেংক ইউ